নহুৱতি অনুধৰ মহিৰা দনব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰ দুষ্ট দেবী সৃষ্টিকৰ্তা ব্ৰহ্মাই সৃজন কৰাই বিনন্দিয়া ধৰা পালনৰ দায়িত্ব আমি কৰিছো গ্ৰহণ প্ৰয়োজন হলে সংহাৰ কৰিছে ৰুদ্ৰই যদিওবা সৰ্বময় তথাপিতো সকলো ক্ষেত্ৰত আমাৰো হয় বিপৰ্যয় দেৱী মৰ্ত্যধামত আমাৰে মহাভক্ত দানৱৰাজ বলিয়ে আমাৰ দৰ্শন পাবৰ বাবে দিবানৈশ আমাৰে কৰিছে আৰাধনা ভক্তৰ অধীন ভগৱান আমি কিন্তু দেৱী কিদৰে ভক্তৰে মনোবাঞ্ছা আমি পূৰ্ণ কৰিব পাৰো তাকে ভাবি একো স্থিৰেই কৰিব পৰা নাই দেৱী ত্ৰৈলোক্যৰ অধিপতি আপুনি মহাদেৱ ভক্তৰ দুৰ্দশাৰ কথা চিন্তা কৰি কিয় আপুনি দিছে মনো কষ্ট নিজক এইবাৰ নতুন সূচনা পাতনি মেলি দেৱতাৰ আৰু দানৱৰ মাজত বিবাদৰ সূচনা কৰিব লাগিব দেৱী তোমাৰ ইচ্ছাক আমি বাধা নিদিওঁ কিন্তু প্ৰভু দেৱী সদনত শুনিছো কোৱা দেৱঋষি নাৰদৰ কণ্ঠস্বৰ নিশ্চয় তেওঁ বৈকুণ্ঠত কৰিছে আগমন
সামান্য তপস্যার পরিতপ্ত বেলা কি ধরে ঐরাবতে
করেছে ক্রিয়া। বলো 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 দেবগণ, হস্তে মুক্ত মনে করো ক্রীড়া। পিতামহ প্রহ্লাদর বাক্য মানি দিনে নিখাই করিস মাথু হরির গোনানো কীর্তন, কিন্তু আসিও না পালু দেখা মোর ইষ্ট দেবতা হেই দেব নারায়ণ হোক, হে নারায়ণ, হে নারায়ণ। হে জয় লাগিল মন দেখা জয় লাগিল। এতিয়াও কৈশোৰ আৰু ফলত অনেকে নানান সম্পদ, আৰু সেই সম্পদৰ লগতে উদ্ধাৰ হব অতিকে দুৰ্লভ অমৃতৰ ভাণ্ডাৰ। আৰু দানৱ ৰাজ বলি সেই অমৃত ভক্ষণ কৰি দেৱতা আৰু দানৱ চিৰকালৰ বাবে আমি অমৰ হব পাৰিম। আৰু সেই উদ্দেশ্যে মিত্ৰতাৰ পাশেৰে আহিছো মই আপোনাৰ কাষলৈ। বীৰেন্দ্ৰ বন্ধু দানৱৰাজ, তোমালোকৰ ইয়াত মতামত কি? দানৱৰাজ, দেৱতাক বিশ্বাস কৰা মানে জ্বলন্ত শক্তিত চাপ দিয়া একেই কথা। ৰক্ষা কৰা প্ৰভু, দেখা দিয়া এই বিপদ কালত। ভয় নাই প্ৰজাপতি, নিজেই মই কুৰ্মৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি সাগৰৰ অথল গহ্বৰত মন্দৰগিৰি কৰি উদ্ধাৰ। নিজেই কুৰ্মৰূপ ধাৰণ কৰি প্ৰৱেশ কৰি সাগৰৰ অথল গহ্বৰত মন্দৰগিৰি কৰি উদ্ধাৰ, মন্দৰগিৰি কৰিম উদ্ধাৰ। জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় শ্ৰী হৰি, জয় জয় জয়। মথিমা
অভিজাত আহিবা জভইনা অসহ্য অভিজাত আহিবা জভইনা কতক্ষণে দেবদান সাগর হীনা নিরন্তরে মনে ডাকি পুনরামন নিরন্তরে মনে দেৱ আৰু দানৱগণ প্রভু পলম নকৰিবা পুনৰ মন্থনৰ কাম কৰা আৰম্ভ ভাল প্রভু জয় দানবরাজ বলে জয় জয় দানবরাজ বলে জয় জয় দানবরাজ বলে দেৱ আৰু দৈত্যগণ প্রভু পুনৰ তোমালোকে সাগৰ মন্থনৰ কাম আৰম্ভ কৰা শান্ত হোৱা দেৱ আৰু দানৱগণ এই সকলোবিলাক বস্তু সযতনে ৰখা নিৰ্দিষ্ট স্থানত মন্থনৰ অন্তত দুই দলৰ মাজত কৰিম বিতৰণ দেৱ আৰু দানৱগণ শান্ত হোৱা দেৱ আৰু দানৱগণ প্রভু শান্ত হোৱা কি নাম তোমার হ্যাঁ তোমার নাম তোমার নাম মোহিনী মোহিনী দেৱ আৰু দানৱগণ প্রভু এই মোহিনীয়ে দুই দলৰ মাজত অমৃত বিতৰণ কৰিব ইয়াত দুই দলৰে সন্মতি আছেনে আছে প্রভু আছে 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 মোহিনী অমৃতর ভাঙনয়া করে বিতরণ অমৃতর ভাঙনয়া করে বিতরণ করে
এই অমৃত করিলে ভক্ষণ নরকদৈত্য এটি সাধারণ অসুর হৈ আশা কৰ অমৃত ভক্ষণৰে আজি তোৰে মিলিব মৰণে ভাবি আজি তয়াৰে উচিত পুৰস্কাৰ নাই প্ৰভু 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 মোক ক্ষমা কৰক প্ৰভু নাই নাই প্ৰভু দুর্মতি চন্দ্র মনত রাখিবি ইয়াৰ পৰিণাম অতিকে ভীষণ যুগ যুগান্তৰেৰা হৈ তোৰ ওপৰত নৱপতি ক্ৰোধ প্ৰতি বছৰে এবাৰ হ'লেও মই তোক গ্ৰাস কৰিম অন্তিম বচন মই তোৰ মনত ৰাখিবি চন্দ্ৰ অন্তিম বচন মই তোক ৰাখিবি মনত চন্দ্ৰ